Hi everyone, welcome to my YouTube channel Nazli's Studies Worldলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ আগত পুনৰ মোৰ ভিডিঅ'ৰ আন এটা পাৰ্ট মই আপোনালোকৰ আগত প্ৰস্তুত কৰিবলৈ ওলাইছো। আগৰ ভিডিঅ'সমূহক যেনেকৈ আপোনালোকে মৰম আৰু আপোনালোকৰ আশীৰ্বাদ দি আহিছে, ঠিক একেদৰে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ পাম বুলি মই আশাবাদী। গতিকেলৈ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। So my dear students, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। So আজি আমি ডিসকাস কৰিম about material noun. Material noun কাক কয়? আমি তাৰ ডেফিনেশ্যনটো ওপৰত ডিসকাস কৰিম। A noun which stands for the matter or substance of which things are made is called a material noun. কি কৈছে? যিকোনো এটা matter বা substance যি এটা বস্তু তৈয়াৰ কৰাত সহায় কৰে, মানে এটা বস্তু সাপোজ তোমাৰ এটা matter হওক বা এটা substance হওক যিটো তোমাৰ কিহেৰে তৈয়াৰী কৰা হৈছে, সেই নাউনটোকে কি বুলি কয়? মেটেৰিয়েল নাউন বুলি কোৱা হয়। যেনেকৈ ইয়াত উদাহৰণ দিয়া হৈছে, এক্সাম্পল দিয়া হৈছে, চোৱা, মিল্ক ইজ হোৱাইট, গাখীৰ বগা। চ' মিল্ক কি হয়? হোৱাইট হয়। চিলভাৰ ইজ ব্ৰাইট, চিলভাৰ কি হয়? ব্ৰাইট হয়। ইয়াৰ আৰু এক্সেট্ৰা বিভিন্ন ধৰণৰ আৰু উদাহৰণ দিয়া আছে। চ' পুনৰ মই কৈছোঁ তোমালোকক, এটা মেটাৰ বা ছাবষ্টেন্স যিটোৰ পৰা কিবা এটা বস্তু তৈয়াৰ কৰা হয় তাকে মেটেৰিয়েল নাউন বুলি কোৱা হয়। এতিয়া আমি ডিসকাস কৰিম about abstract noun. Abstract noun নো কাক কয়? So abstract noun এটা noun হয় যিটো আমি চকুৰে নেদেখো, চাব নোৱাৰো বা আমি টাচ কৰিব নোৱাৰো, কিন্তু আমি অকল কি কৰিব পাৰো? Which we can only think of. অকল আমি ভাবিব পাৰো বা অনুভৱ কৰিব পাৰো, ফিল কৰিব পাৰো। যেনেকৈ তোমাৰ উদাহৰণ হৈছে hope, honesty, health, courage, etc. So আকৌ মই ডিসকাস কৰিছোঁ ডেফিনেশ্যনটোৰ ওপৰত। An abstract noun is the name of something which we can neither see nor touch. যিটো বস্তু এটা abstract noun, এটা noun name হয় যিটো মানে আমি কেতিয়াও নেদেখো, neither see, আমি চাবও নোৱাৰো, টাচ কৰিব নোৱাৰো, কিন্তু আমি অকল ফিল কৰিব পাৰো বা ভাবিব পাৰো। ঠিক আছে? চ' সেই নাউনটোকে abstract noun বুলি কোৱা হয়। আজি আমি নাউনৰ প্ৰতিটো ভাগ কমপ্লিট কৰিলোঁ। চ' মেটেৰিয়েল নাউন, এবষ্ট্ৰেক্ট নাউন আজি কমপ্লিট কৰা হ'ল। ইয়াৰ পাছত আমি মোৰ নেক্সট ভিডিঅ'টোত আন এটা গ্ৰামাৰৰ পাৰ্ট লৈ প্ৰস্তুত হ'ম। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰক।